সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো কাজিৰঙা নিউজলৈ মই জিজুটি লস্কৰে লৈ আহিছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ 23 জন পুনৰ ধৰা পৰিছে কোভিড পজিটিভ অসমত 23 জন পুনৰ ধৰা পৰিছে কোভিড পজিটিভ অসমত এই তথ্য সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 666 জনলৈ বৃদ্ধি পাইছে তেওঁ লিখিছে টুইটাৰ যুগত alert 23 new cases of COVID-19 reported 21 Kamrup Metro 1 each from Nagaon and Dorong 21 জন কামৰূপ মেট্ৰৰ বুলি তেওঁ কৈছে আৰু এজন নগাঁও জিলাৰ বুলি কৈছে আৰু এজন দৰং জিলাৰ আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 666 জনলৈ বৃদ্ধি পাইছে আৰু এক্টিভ কেছ বৰ্তমান অসমত আছে 597 জন মই আকৌ এবাৰ কৈ দিছো যে total positive cases in Assam is 666 till now and active cases in Assam is 597 positive cases confirmed till now is 666 and active case is 597 এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ যে পুনৰ 23 জন ধৰা পৰিছে 21 জন কামৰূপ মেট্ৰ এজন নগাঁও আৰু আন এজন দৰঙৰ